কবিতাৰ শিৰোনাম কবিতাৰ বাবে কবি নিৰ্মালী শৰ্মা। কবিতাৰ বাবে পাহৰিব পাৰো ভোকৰ ভাত, পাহৰিব পাৰো জীৱনৰ সংঘাত। সিদিনা ভাইটিয়ে সুধিছিল কি পায় কবিতাত আপুনি? মই হাঁহি কৈছিলো কবিতা মোৰ দুখৰ দিনৰ লগৰী। কবিতা যদিহে কবিতা ভাল নাপালেহেঁতেন, যদিহে কবিতা নিলিখিলোহেঁতেন, সেই দিনবোৰ বাৰু কেনেকৈ পাৰ হ'লহেঁতেন। বিষাদ যন্ত্ৰণাময় দিন ৰাতিবোৰত মোৰ নিশতাৰ সংগী মোৰ কবিতাৰ পংক্তিবোৰ। নাই নালাগে মোক কবিতাৰ বাবে কবি বুলি ক'বলৈ। মোৰ কবিতাৰ শব্দবোৰত মাথো বিচাৰি চোৱা নিজৰ সত্তাক চিনিবলৈ। মই লিখা কবিতাৰ মালিতাবোৰ আপুনি বাৰু হৃদয়ঙ্গম কৰিছেনে? বিচাৰি চাইছেনে কেতিয়াবা নিজক? নাজানো কিয় ভাল পাওঁ কবিতা, নাজানো কিয় ভাল পাওঁ সুগন্ধি পখিলা, নাজানো কিয় দেউতাক ভাল পাওঁ বুলি ক'ব নোৱাৰো, নাজানো কিয় দেউতাই অসুস্থতাৰ বাবে শুই থকা সময়ত মূৰত হাত বুলাবলৈ ৰৈ দিছিলো, নাজানো কিয় দেউতাৰ চৰণ সেৱা কৰিবৰ ওপৰত দুচকুৱে চকুলো কৰিছিল, নাজানো কিয় বুকুখন বৰ উঠাই খাইছিল। আপোনাক তোমাক আৰু মোৰ দেউতাক নোকোৱাকৈ থকা কথাবোৰ কম লৈ যোৱা অনুভৱৰ টুকুৰা পৃষ্ঠাবোৰ শব্দৰে গাঁঠি আজি। আপোনাৰ শিশুটিকো ভাল পাওঁ মই কোনো স্বাৰ্থ নোহোৱাকৈ। আলফুলে তুলি লওঁ কোলাত, শিশু যে নিষ্পাপ এপাহ গোলাপ। সিহঁতে নাজানে জাতি ধৰ্মৰ ভিন্নতা, নাজানে ঠগ পবঞ্চনা।